এদিন সকলো শেষ হ'ব। তুমি আনৰ হ'বা চিৰদিনৰ বাবে, ময়ো বাস কৰিম আনৰ হৃদয়ত। উজাগৰি কটোৱা ৰাতিটোৰ কথা ভাবি কেতিয়াবা চিঞৰি চিঞৰি হাঁহি, কি যে বলিয়া আছিল তোমাৰ বাবে, মাথো তোমাৰ বাবে। নিজান ৰাতিটোত লিখি উলিয়াম পত্নীয়ে নজনাকৈ আমাৰ সেই অতীতৰ গোপন অধ্যায়বোৰ। সেই সময়ত কাণে কাণে বতাহে আহি ক'ব তোমাৰ মোৰ সপোনৰ সেই কথাবোৰ। তেতিয়াই লিখিম এটি আকৌ নতুন কবিতা তোমাৰ নাম। নিজান ৰাতিটোত সদায় ওলাই আহিম বাহিৰলৈ, তোমাৰ কথাবোৰ কেতিয়াবা পত্নীৰ আগত হাঁহি হাঁহি কম। তাই সুধিব বান্ধৱীজনী এতিয়া ক'ত গ'ল? নীৰৱ হৈ পৰিম বহু সময়, লাহেকৈ কম তাই বহু দূৰলৈ আঁতৰি গ'ল। তেনেকৈ পাৰ হ'ব সময়বোৰ। এদিন বয়স হৈ আহিম, পত্নীও গুচি যাব, বিচনাখনত পৰি ৰ'ব। উঠিবলৈ বৰ কষ্ট হ'ব, তুমিতো লগত নাথাকিবাই। হয়তো বহুদিন তেনেকৈ থাকিম পৰি বিচনাখন। বোৱাৰীজনীয়ে চিঞৰি চিঞৰি ক'ব সেই বুঢ়াটো নমৰেনো কিয়? মনত পৰিব সেই কলেজৰ কেণ্টিনত বহি দুয়ো হাতে হাত ধৰি কোৱা কথাষাৰ। মোৰ মৃত্যুৰ আগত তুমি মোৰ চকুৰ আগত থাকিবা, সদায় মোৰ লগত থাকিবা। অলপ পিছত দীঘল কোৰ খুৱাই দিলোঁ বিদায় মাগি এই জগতত। তোমাৰ মোৰ ভালপোৱাবোৰ, তোমাৰ মোৰ সপোন এদিন এনেকৈ সেই মাটিতে বিলীন হৈ ৰৈ যাব। সঁচাকৈ এদিন সকলো শেষ হ'ব। কথা আৰু কবিতা বিকাশ কলিতা, ইউটিউব চেনেল আছামিজ ষ্টৰিজ এণ্ড কুৱেটছ, বিকাশ কলিতা।